ফসি গলো আমি ইয়াতে 7 সিস্টার ভাই ও ভাই এফালৰ পৰা পানী আহিছে এফালে পৰিছে এফালৰ পৰা পানী আহিছে সেইখিনিত পৰিছে আজি চাব মন আছিল বহুত বেয়া লাগিল মনটো সিৰিয়াসলি এই বান্দুডাল চিঙি থাকিলে গুড মৰ্নিং কালি আমি ইয়াতে ডাউকিতে আছিলোঁ ৰাতি আজি এতিয়া আমি যাব ওলাইছোঁ প্ৰায় 9:25 হৈছে এতিয়া আমি ইয়াৰ পৰা কালিতো দুটা ডাউকি চোৱা নহ'লে এখন দিয়া আহি পালে দেৰি হ'ল গতিকে এতিয়া আমি ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ যাম আমি বুটিং কৰিম বুলি ভাবিছিলোঁ কিন্তু বুটিং কৰিবলৈ নহ'ব কাৰণ ক্লিনেছ ৱাটাৰ যিটো আছিলে সেইটো এতিয়া নাই কাৰণ বহুত বানপানী হৈছে তাৰ পৰা আমি চেৰাপুঞ্জী যোৱাৰ প্লেন আছে গতিকে বাহিৰত বৰষুণ দি আছে সেইকাৰণে আমি অলপমান দেৰিকৈ ওলালোঁ এতিয়া আমি ইয়াৰ পৰা যাওঁ গাড়ীখন পাৰ্কিঙৰ পৰা ওলাইছে বিৰাট ধুনীয়া হৈ আছে ট্ৰেক্টৰ টাইপ লগা হৈ আছে তলৰ ফালে ফাইনেলি আমি ৰুমৰ পৰা চেক আউট কৰি ওলালোঁ তো এতিয়া গৈ আছোঁ আমি বাংলাদেশ বৰ্ডাৰ চাব বাংলাদেশ বৰ্ডাৰ इधर ही भाई सीधा ना हाँ सीधा ओनली 1 किलोमीटर তো ইয়াৰ পৰা 1 কিলোমিটাৰ আছে আৰু গৈ আছোঁ আমি ৰাস্তা খুবেই বেয়া ক'ত যাব পাৰিম নে নহয় Welcome to Bangladesh. Finally. বতৰ খুব বেয়া যদিও আহি পালো বাৰু আসাম তো এফালে বাংলাদেশৰ গেটটো আছে এইটো ইণ্ডিয়াৰ লাষ্ট পিলাৰ 1273 ওয়েলকাম টু বাংলাদেশ Bangladesh border guards. Yeah, first time border দেখা পালি নে? কিন্তু অৱস্থা খুব বেয়া আছে ইনকো পিন্ধি হলেও আহিব লগা হৈছে মানে উপায় নাই টুৰিষ্টটো আহি আছে লাহে লাহে এইখন আপোনাৰ ইণ্ডিয়াৰ ফ্লেগ আৰু সিফালে বাংলাদেশৰ ফ্লেগ আছে মই দেখাই আছোঁ এইটো লাষ্ট পেট্ৰল পাম্প তো এইবিলাক বাংলাদেশ সোমাব গাড়ীবিলাক গতে ইয়াতে এইখিনি জেগাত আপোনাৰ বটিং এইবিলাক হৈছিলে কিন্তু এতিয়া বানপানী হোৱাৰ কাৰণে চব বটিং বন্ধ আছে মেঘালয় টুৰিজিম ৱেলকাম ইউ টু ডাউকি টুৰিষ্ট স্পট এইবিলাক বটিঙৰ নাও চাও আপুনি দেখা পাই আছে চাগে হয়তো কেমেৰাত আপুনি স্পষ্টকৈ দেখা নাপাব পাৰে এইখিনিতে নাও কেইখনমান আছে আগতে বটিংবিলাক ইয়াতে হৈছিলে মানে এখন উলমা সেতু ডাউকি হেংগিং ব্ৰিজ এয়া সৰু সুৰা ৱাটাৰফল খুব পিছল হৈ আছে এতিয়া ওলাইছোঁ কিন্তু মেক্সিমাম টুৰিষ্ট এতিয়া আহি আছে চাবৰ কাৰণে কাৰণ একচুৱেলি এইটো টাইম ডাউকিত সোমোৱা টাইম আৰু আমি সোমালোঁ বহুত ভুল কৰিলোঁ আমি যে আমি কালি গধূলিয়ে সোমাই দিলোঁ ডাউকি
নহওক আমি আজি ডাউকিৰ পৰা ওলাই দিলোঁ আমি ডাইৰেক্ট এতিয়া চেৰাপুঞ্জী গৈ আছোঁ এইখিনি সময় অলপ বৰষুণটো কমি আছে এইটো এটা ৱাটাৰফল মানুহ ভৰ্তি তো এতিয়া চেৰাপুঞ্জীত কিবা দেখিবলৈ পাওঁ নে নাপাওঁ যাওঁ তালৈকে এবাৰ হৈ গৈছে কালি গোটেইবিলাক ৰাস্তাতে ফগ আছিল গোটেই জেগাবিলাকত গোটেই ঠাইবিলাকত সেইটো কাৰণে কালি লাহে লাহে আহিব লগা আছিলে কিন্তু আজি নাই বাৰু একো ইমান লাহে লাহে আহিছোঁ নহয় কালি শ্বিলং 63 কিলোমিটাৰ ডাউকি এইফালে মৌলিৰ লং আজিও ফগ আছে নোহোৱা নহয় আগত পাম চাগে আকৌ ফগ ষ্টাৰ্ট হৈ গ'ল মাজে মাজে বৰষুণো দি আছে এইবিলাক চব ফগ আহি গ'ল আকৌ ৰাস্তাটো বেয়া এইখিনি অকণমান পুৰা ঠাণ্ডাৰ দিনৰ নিচিনা ফগ পৰি আছে এতিয়া গোপুৰটো সামৰিব লাগিব বৰষুণ দি আহিছে বৰষুণ আমি পুৰা এঘণ্টা ৰাইড কৰিলোঁ এঘণ্টা 20 মিনিট কৰি উঠি আমি ইয়াতে ৰখিছোঁ একডোখৰ জেগা আছে নামটো ইয়াতে বেনাৰ চেনাৰ একো দেখা নাপায় তাৰমানে গোটেই ফগ হৈ আছে সেইটো কাৰণে দেখাব নোৱাৰিলোঁ নামটো গোটেই ফগ ৰাস্তা চিনিয়ে নাপায় আকৌ তোৰ কি হেৰি হৈছে চাচোন খুলি গৈছে কি খুলিছে ইফালে ইয়াত ডাং খাই যায় হেৰি আচ্ছা এই বাঞ্জিডাল ছিঙি থাকিলে হা এতিয়া অকণমান ফগটো কমিছে অলপ যাব পৰা হৈছে ভাইজাৰখন খুলি ল'ব লাগিব নহ'লে একো দেখা পোৱা নাই আমি এতিয়া ডাউকিৰ ৰাস্তাটোৰ পৰা ওলাই চেৰাপুঞ্জীত সোমাম ইমান সময় গোটেই ফগে আছিলে খালি এইখিনিহে অকণমান আমাৰ ভাল ৰাস্তা পাইছোঁ মানে ভাল ৱেডাৰ পাইছোঁ খাওঁ নাপায় মই কিবা এতিয়া আমি চেৰাপুঞ্জী ৰাস্তাত সোমালোঁ ইয়াৰ পৰা 30 কিলোমিটাৰ দেখাই আছে প্ৰতিটো প্লেচতে ফটো উঠিব মন যায় ইয়াতে ইমান ধুনীয়া প্লেচ ইয়াতে মানুহবিলাক ৰখিছে এইটো এটা ভিউ পইণ্ট সেলফি মাৰি আছে ইয়াতে পাৰাগ্লাইডিঙো হৈ আছে অলপ আগতে চাগে বৰষুণ হৈছিলে ইয়াতে গোটেই ৰাস্তা জিকি আছে কেমেৰা অফ কৰিব মনে যোৱা নাই ইমান ধুনীয়া প্লেচ বৰষুণ দি আছে এক জেগা ৰখি লৈ বৰষুণটো অফ কৰি লওঁ A few minutes later চেৰাপুঞ্জী এনে অহাৰ নিচিনাই হ'ল নেকি এইটো 7 Sisters ফল চাব আহিছিলোঁ গোটেই কুঁৱলী ৰাস্তাটোৰ অৱস্থা দেখা পাইছে ভেৰি ডেঞ্জাৰাছ ৰুট যি দেখা পাওঁ তাকে চাম আৰু আহিছোঁ যেতিয়া অকল পানী যাই থকাহে দেখা পাইছোঁ আৰু আমি ইয়াতে আছোঁ যদিও একো দেখা নাই আপোনাৰ বহুত ফগ আৰু এইটো 7 Sisters বহুত বেয়া লাগিছে চিৰিয়াছলি ইমান কষ্ট কৰি আহিলোঁ অলপ আগত যাই কিনে চাবলৈ চেষ্টা কৰোঁ ৰ'বচোন এফালেদি এনেকৈ নামি আহিছে ইয়াতে দেখিছোঁ অলপ এফালেদি এনেকৈ নামি আহিছে এইটো আৰু আগলৈ যাই চাওঁ
এইখিনি অলপমান চাব পৰা হৈছে এইখিনি অকণমান চেষ্টা কৰোঁ আৰু ক'ৰবাত দেখি পাওঁ নেকি ইমান কষ্ট কৰি আহিছোঁ ইফালেও চাউণ্ড শুনি আছোঁ ভেৰি বেড লাক ধৰিবই পৰা নাই কোনখিনি জেগাত একচুৱেল ফলছটো আছে এইফালেও পানী যাই আছে আগতে হ'ব ইফালৰ পৰা পানী আহিছে সেইফালে পৰিছে এইফালৰ পৰা পানী আহিছে সেইখিনিত পৰিছে মেইন জেগা সেইটো হ'ব চাগে কাৰণ দুফালৰ পৰা পানী আহিছে এইফালৰ পৰা আহিছে এইফালৰ পৰা আহিছে দেখাই একো নাই কোনোবাই যদি আগতে দেখিছে সি গম পাব ছেভেন ছিষ্টাৰ ফল একো দেখা নাই ইয়াৰ পৰা ইফালে ৰিজৰ্ট এখন আছে পূৰা কুঁৱলী আহি গ'ল আকৌ ভেৰি বেড লাক বাৰু আমি আৰু 3টা 5 হ'ল গতিকে বহুত বেছি সময় ইয়াতে নকটাওঁ যি হ'ল এতিয়া আমি ডাবল ডেকাৰ ব্ৰিজলৈ যাওঁ যদি টাইম মিলে কাৰণ আমি আজি ৰাতি শ্বিলং যেনেকৈ নহওক পাব লাগিব গৈ মোৰ নেক্সট আহি চাব মন নাই আজিয়ে চাব মন আছিল বহুত বেয়া লাগিল মনটো চিৰিয়াছলি দেখিলি নে কিবা অঁ আমাৰ সন্মুখত আছে এতিয়া যাই থাকোঁ আৰু টাইটেল পাই গ'লোঁ ভিডিঅ'ৰ মেঘালয়ত লুটি ঘুটি কাৰণ মানে এনেই অহাৰ নিচিনা হ'ল 7 ছিষ্টাৰ ফল দেখা নাপালোঁ ইয়াৰ পৰা আধা ঘণ্টামান লাগিব বুলি কৈ আছে কিন্তু ইয়াতেতো 55 কিলোমিটাৰ্ছ দেখাই আছে না ডাবল ডেকাৰ ব্ৰিজ হা চিধা এনেকুৱা লাগিছে আহি ভুলেই কৰিলোঁ নেকি গুগল মেপে উল্টা পুল্টা দেখাই আছে খালি ৰাস্তা চেঞ্জ কৰিব দেখাই আছে এইটো এটা ৱাটাৰফল গুগল মেপে চাগে বেলেগ ৰাস্তাৰে লৈ গৈছিল আমাক অলপমান শ্বৰ্টকাট কৰি কিন্তু এতিয়া মানুহক সুধিলে भैया जी वो डबल डेकर ब्रिज इधर ही है ना डबल डेकर ब्रिज इधर है ना कोई शॉर्टकट है नहीं है ठीक है ये तो गूगल मैपे तो विराट इस्राम मेरे को देखाया ना पाए भाई ओ भाई भैया डबल डेकर ब्रिज इधर ही है ना डबल डेकर ब्रिज सीधा ना बहुत मानुह खुदिलो शॉर्टकट নাই কিন্তু গুগল ম্যাপে এখন কিবা বেলেগহে দেখাই আছে বৰষুণ আহিছে নেকি নাই এই ফগত কেনেকৈ চলাম বাৰু গাড়ী ইয়াতে তেল অলপ বচাইছোঁ কোনো গাড়ী ষ্টাৰ্ট কৰি লৈ অহা নাই চব ষ্টাৰ্ট বন্ধ কৰি কিনে যাই আছে কিমান কিলোমিটাৰ ধৰিব हाय बाइक यहाँ रख सकते हैं ना बाइक रख सकते हैं यहाँ नीचे डबल डेकर ब्रिज नहीं स्टे नहीं होगा देखते हैं It's a long way, brother. Like 1.5 hours to go down. Okay, thank you.
ৱেলকাম টু টাইনা ইলাকা টুৰিজম। বহুত বেয়া খবৰ এটা আছে, কাৰণ আমি যিটো আশা কৰি আহিছিলোঁ সেইটো নহ'ল। মেঘালয় ৰাইডটো কমপ্লিট নহ'ল, আৰু মেঘালয় ৰাইডটো ফেইল বুলিয়েই ক'ব লাগিব। বিকজ 4টা 5ত আমি আহি পাইছোঁ। তাৰপিছত তাৰ পৰা 1.5 ঘণ্টা লাগিব বুলি ইহঁতে কৈছে, ইয়াৰ লোকেলবিলাকে। কিন্তু আমি যেতিয়া ৰিটাৰ্ণ হোৱাবিলাকক সুধিলোঁ, সিহঁতে কৈছে 8 ঘণ্টা লাগিছে টোটেল আপ ডাউন ট্ৰেকিঙত। তো সেইটোতো আমাৰ কাৰণে পচিবল নহ'ব আজি ৰাতি। তথাপিতো এডভেঞ্চাৰ অলপ হ'ল, পাহাৰৰ মাজত এনেকুৱা ৰাস্তাত গাড়ী চলালোঁ। মেইনলি 4টা বজাত আহি 4-5 ঘণ্টা ট্ৰেকিং কৰা, তাতে ৰাতি বহুত অসুবিধা হ'ব। ইফালে কালি ছানডে বন্ধ থাকিব, গতিকে আমি বহুত চিন্তা চৰ্চা কৰি ঘূৰি অহাটোকে ঠিক কৰিলোঁ। বাট মনত বহুত দুখ এটা থাকি গ'ল। চ' নেক্সট টাইম আকৌ আহিম, আপোনালোককো দেখাম আৰু নিজেও চাম বুলি প্ৰমিছ কৰিলোঁ। আজিলৈ সামৰোঁ, বাই। ফচি গ'লোঁ আমি ইয়াতে। 7 Sisters ফল দেখা নাপালোঁ। তো ব্ৰিজখন চাব আহিলোঁ, সেইখনো দেখা নাপালোঁ চেৰাপুঞ্জীত। এতিয়া পূৰা ফাঁচি গ'লোঁ।